চন্দ্ৰৰ এনে এটা কোণত অৱতৰণ কৰিলে য'ত আগতে কোনো মহাকাশযান অৱতৰণ কৰিব পৰা নাছিল। এই বিৰল মুহূৰ্তত আমি মহাকাশ বিজ্ঞানী ইছৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছোঁ আৰু কৃতজ্ঞ ভাৰতবাসী তেওঁলোকক শলাগিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমৃতকালৰ এই প্ৰভাতী মুহূৰ্তত ভাৰতে দেখুওৱা সফলতাই মই বিশ্বাস কৰোঁ বিশ্বৰ এখন বিকশিত দেশলৈ ভাৰতক ৰূপান্তৰ কৰিব। ৩১,৫০০খন বিদ্যালয় চন্দ্ৰয়ানৰ যিটো লেণ্ডিং তাক দেখুৱাবৰ কাৰণে ব্যৱস্থা কৰিছিলে। প্ৰায় ১৪ লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই ছফ্ট লেণ্ডিং পৰ্যবেক্ষণ কৰিছে বুলি মোক শিক্ষা বিভাগে জনাইছে। শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ আৰু চন্দ্ৰযানৰ ওপৰত আমি সমগ্ৰ ৰাজ্যতে অদূৰ ভৱিষ্যতে ৩খনকৈ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰি যাতে ছাত্ৰ ছাত্ৰীসকলে চন্দ্ৰয়ানৰ ওপৰত নিজৰ অভিজ্ঞতা লিখিব পাৰে।